সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত স্বাস্থ্যকৰ্মীসকলে পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কীয় এক চমু অৱলোকন এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত একোটাকৈ হেল্প ডেস্ক থাকিব, য'ত স্বাস্থ্যকৰ্মী আৰু সহায়কাৰী আদি থাকিব। প্ৰতিগৰাকী ভোটাৰে ভোটদান কেন্দ্ৰত ন্যূনতম 6 ফুট দূৰত্বৰ সামাজিক ব্যৱধান মানি শাৰী পাতি থিয় হ'ব লাগিব। সকলো ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। মাস্ক অবিহনে অহা ভোটাৰসকলক স্বাস্থ্যকৰ্মীসকলে মাস্ক প্ৰদান কৰিব। স্বাস্থ্যকৰ্মীসকলে ভোটদাতাসকলৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰিব আৰু স্বাভাৱিক হ'লে ছেনিটাইজাৰৰ দ্বাৰা হাত ধুৱাই ভোটদান কৰিবলৈ পঠাব। যদিহে ভোটাৰৰ শাৰীৰিক উষ্ণতা বেছি পায়, তেতিয়াহ'লে পুনৰাই উষ্ণতা পৰীক্ষা কৰিব আৰু দ্বিতীয়বাৰো উষ্ণতাৰ মাপ বেছি পালে ভোটাৰক ঘৰলৈ যাবলৈ ক'ব অথবা আছুতীয়া কক্ষত বহাই ৰাখি ভোটদানৰ শেষৰ ঘণ্টাত ভোটাৰক ভোটদানৰ ব্যৱস্থা কৰিব। ভোটাৰৰ সংখ্যা অধিক হ'লে সহায়কৰ্মীসকলে ভোটাৰসকলক একোটিকৈ টোকেন প্ৰদান কৰিব আৰু সেই ক্ৰম অনুযায়ী ভোটাৰে ভোটদান কৰিব। ভোটদাতাসকলে ভোটদান কেন্দ্ৰত প্ৰৱেশ কৰি ভিতৰৰ পুলিং বিষয়াক লগ ধৰিব। ভোটাৰজনৰ প্ৰয়োজনীয় নথিপত্ৰ আদি পৰীক্ষা হোৱাৰ পাছত তেওঁৰ বাওৰ হাতৰ তৰ্জনী আঙুলিত ভোট চিহ্ন প্ৰদান কৰিব, লগতে হাত মোজা গ্লভছ প্ৰদান কৰিব। ভোটদান সম্পূৰ্ণ হোৱাৰ পাছত ভোটাৰজনে তেওঁ পিন্ধা হাত মোজা ভোটকেন্দ্ৰত থকা হালধীয়া বেগৰ আৱৰণ থকা পাত্ৰটোত পেলাব। পুনৰ তেওঁ ছেনিটাইজাৰৰ দ্বাৰা হাত ধুই ভোটদান কেন্দ্ৰৰ পৰা প্ৰস্থান কৰিব। ভোটদান সমাপ্ত হোৱাৰ পাছত স্বাস্থ্যকৰ্মীজনে সামগ্ৰী পেলোৱা হালধীয়া বৰণৰ বেগটো সঠিকভাৱে বান্ধি ডাঙৰ বেগটোত ভৰাই বায়'মেডিকেল ৱেষ্ট সামগ্ৰী সংগ্ৰহ কৰ্মীসকলক প্ৰদান কৰিব। উল্লেখযোগ্য যে BMW বাহন আৰু কৰ্মীসকল আহি পোৱালৈকে স্বাস্থ্যকৰ্মীয়ে নিৰ্দিষ্ট ভোটদান কেন্দ্ৰত অপেক্ষা কৰাটো বাঞ্ছনীয়। ক'ভিডবিহীন এক সুস্থ আৰু সুৰক্ষিত নিৰ্বাচন পৰিচালনাৰ বাবে আপোনাসৱৰ সহযোগিতা কামনাৰে নগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন নগাঁৱৰ যুটীয়া সৌজন্যত মহামাৰী নকৰো ভয়, সজাগ সচেতন হৈ কৰি যাম জয়।